প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি একেবাৰে সহজ, একেবাৰে কম দামতে হোৱা এটা ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। একেবাৰে আমি পাকঘৰত সদায় ব্যৱহাৰ কৰি থকা আৰু কম খৰচতে কম দামতে যিবোৰ বস্তু পাওঁ মই সদায় তেনেকৈ নিজেও ব্যৱহাৰ কৰোঁ, আপোনালোককো দেখুৱাই থাকোঁ আৰু একেবাৰে বহুত ভাল ৰিজাল্ট পাব। মোৰ অলপ বয়স হৈছে বাৰু। বয়সতো মই এইখিনি বয়সলৈ স্কিনখন বাৰু যিমানখিনি পাৰোঁ ধুনীয়াকৈ ভগৱানৰো আশীৰ্বাদ এনেকৈ ৰাখিছোঁ বাৰু। কামৰ মাজেদি অকণমান সময় উলিয়াই 10 মিনিট 15 মিনিট সময় উলিয়াই মই নিজেও অকণমান যত্ন কৰি ৰাখোঁ আৰু সেইখিনিকে আপোনালোককো দেখুৱাই থাকোঁ। আজি মই একেবাৰে সহজ এটা দেখুৱাবলৈ ওলাইছোঁ, যিটো আমি দিনৰ ভাগত জোৰোণত যোৱা বা সৰু সুৰা কাৰোবাৰ অন্নপ্ৰসন্ন, বাৰ্থডে দিনৰ ভাগতে সৰু সুৰাকৈ কাৰোবাৰ ঘৰ লোৱা থাকিলে, কিবা থাকিলে, তেনেকুৱা সৰু সুৰা প্ৰগ্ৰেমবোৰ থাকিলে তেতিয়া আমি মুখখন নিজকে নিজে বহুত ধুনীয়া কৰি মানুহৰ আগত ওলাই গ'লে মানুহে ভাল দেখা বুলি ক'লে নিজকে বহুত ভাল লাগে, নহয়নে বাৰু? তেনেকুৱা কৰি যাব পাৰোঁ। মই সদায় তেনেকুৱা সৰু সুৰা প্ৰগ্ৰেমবোৰ দিনৰ ভাগত থাকিলে তেনেকৈ মই কি কৰোঁ, মুখখন ধুনীয়াকৈ প্ৰথমতে ক্লিনজিং কৰোঁ। ক্লিনজিং কৰি চাফা কৰি কাজল লিপষ্টিক নথকাকৈ ধুনীয়াকৈ মুখখন চাফা কৰি লওঁ। চাফা কৰি লৈ মচি শুকুৱাই পানীখিনি, মুখত লাগি থকা পানীখিনি মচি শুকুৱাই লওঁ। শুকুৱাই লৈ তাৰপাছত মই এটা ধুনীয়াকৈ এটা একদম সাধাৰণ সৰু টিপছ দিছোঁ, আপোনালোকে হয়তো জানিবও পাৰে বহুতে। মই এয়া প্ৰথমতে এটা সৰু একদম মিডিয়াম চাইজৰ আলু ধুনীয়াকৈ বাকলি গুচাই ধুই আনিছোঁ। আলু একদম অতিকে উত্তম স্কিনৰ বাবে, ডাৰ্ক স্পট নোহোৱা হয়, একনি নোহোৱা হয়, পিম্পলছ নোহোৱা হয়, মিহি কৰে, মুখৰ ৰং উজ্জ্বল কৰে। আৰু এনেকৈ যদি মই লগাই যাওঁ, মই প্ৰায়ে মানে সৰু সুৰা এনেকুৱা উৎসৱবোৰ থাকিলে, মানুহৰ ঘৰত এনেকুৱা সৰু সুৰা কিবা নিমন্ত্ৰণবোৰ থাকিলে মই তেনেকৈ মুখখন চাফা কৰি লওঁ। প্ৰথমতে চাফা কৰি লৈ এনেকুৱা পেক বুলিয়ে ক'লোঁ বাৰু, আলুৰ ৰস অকণমান উলিয়াই লৈ মুখত লগাই যাওঁ। লগাই 10-15 মিনিট সময় থাকি মানে মুখখন শুকাবলৈ দিওঁ। শুকাই যায় ধুনীয়াকৈ। শুকাই যোৱাৰ পিছত মুখখন ঠাণ্ডা পানীৰে ধুনীয়াকৈ ধুই লওঁ। ধুই লৈ আকৌ মুখখন ভালকৈ মুচি শুকুৱাই লৈ মইশ্চাৰাইজাৰ লগাওঁ। কাজল আৰু লিপষ্টিক অকণমান লগাওঁ মই মাত্ৰ, আৰু বেলেগ একো নকৰাকৈ ইমান ধুনীয়া মুখখন গ্ল' কৰে, বহুত ভাল লাগে নিজকে নিজে। আপোনালোকেও তেনেকৈ কৰি চাবচোন বাৰু। ওচৰতে সৰু সুৰা কিবা প্ৰগ্ৰেম থকাৰ আগতে 10-15 মিনিট আগত তেনেকৈ ব্যৱহাৰ কৰিব, বহুত ধুনীয়া পাব একদম। মুখখন কেতিয়াবা মানে আপেলটোৰ দৰে ৰঙা হৈ পৰে মুখখন, বৰ ভাল লাগে নিজকে নিজে। সেইকাৰণে আপোনালোককো দেখুৱালোঁ। আৰু মই আপোনালোকে এনেকৈ ৰুকি লৈ ৰসটো উলিয়াই কপাহৰ সহায়েৰেও গোটেই মুখখনতে লগাই দিব পাৰে। মই কি কৰোঁ, কপাহ নলগালেও মানে এনেকৈ গোটেইখিনি উলিয়াই লৈ এনেকৈও সানি দিওঁ। গোটেই চকুৰ পাৰতো দিব পাৰে, চকুৰ ক'লা পৰা সমস্যা নোহোৱা কৰে। গোটেইখিনিতে লগাই দিওঁ। আৰু ক'ৰবাত যদি অকণমান দাগৰ নিচিনা থাকে তাত মই এনেকৈ থেপকৈ লেপি লগাই দিওঁ। থেপকৈ এনেকৈ লগাই থৈ দিওঁ। তেনেকুৱা আপোনালোকেও ব্যৱহাৰ কৰিব, ভাল ৰিজাল্ট পাব। আৰু ৰসটো উলিয়াই লৈ তাতে একদম অকণমানকৈ হালধি পাউডাৰ মিক্স কৰিবও পাৰে, ভাল দেখে। আৰু নকৰিলেও হয়, যদি পাকঘৰত ব্যৱহাৰ কৰা যিটো হালধি পাউডাৰ আমি কেতিয়াবা ৰং ধৰে তেতিয়া মুখখনত আকৌ দেখিবলৈ বেয়া পাওঁ, সেইবাবে কস্তুৰী হালধি অৰ্ডাৰ কৰিব পাৰি। কস্তুৰী হালধিৰ ৰং নধৰে, অনলাইন অৰ্ডাৰ কৰিলে পাব পেকেট। সেয়া হালধিও একেই কাম কৰে, তেনেকুৱা হালধি ব্যৱহাৰ কৰিব। মই কেতিয়াবা ব্যৱহাৰ কৰোঁ হালধি এণ্টিছেপ্টিক হয়, বেক্টেৰিয়া নোহোৱা কৰে, শালমন, একনি এই সমস্যা। আৰু এটা সময় আছিল মই মানে অকণমান বাহিৰত, মোৰ মাৰ অকণমান চকুৰ কিবা অসুখ আছিলে, মেডিকেলত দেখুৱাব লগা হৈছিলে। তেনেকৈ মানে মাৰ লগত মই অহা যোৱা কৰোঁতে দিনে ৰাতিয়ে, গৰম দিন আছিলে, গোটেই মুখখনত মোৰ সৰুকৈ গুটি, কেতিয়াও মোৰ ওলোৱা নাছিল তেনেকুৱা গুটি। একদম প্ৰথম ওলাইছিলে, কেইটামান বছৰ হ'ল বাৰু, 6-7 বছৰ হৈ গ'ল।
একদম গোটেই মুখখনতে সৰু 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 সৰুকৈ মানে একনি হয়, একদম ঘামচিটোৰ দৰে গোটেই মুখখন বেয়া দেখা কৰি পেলাইছিলে। তেতিয়া মই আলুৰ ৰস লগাই 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 সদায় 2বাৰ 3বাৰকৈ আলুৰ ৰস লগালে মোৰ মুখখনৰ সেই গুটি গুটিবোৰো নোহোৱা হ'ল আৰু দাগ পৰিছিল অলপমান মুখত, সেই দাগসমূহো নোহোৱা হৈ মুখখন ধুনীয়া হৈ পৰিলে। সেইবাবে মই আপোনালোককো দেখুৱাই থাকোঁ, আপোনালোকেও এনেকৈ ব্যৱহাৰ কৰিব। আলুৰ ৰস গোটেই মুখখনতে লগাব পাৰিব, একো অসুবিধা নাই। চকুৰ পাৰৰ ক'লা দাগ পৰিলে সেইবোৰো আঁতৰি নোহোৱা হৈ যায়। ওঠতো লগাব পাৰে, ওঠখনৰো ৰং ধুনীয়া কৰে। যদি আমি প্ৰায় লিপষ্টিক লগোৱা হয়, লিপষ্টিক লগালে ওঠখনৰ ৰঙো হেতা পৰে, ক'লা পৰে, তেতিয়া মই এতিয়া লিপষ্টিক লগোৱা হৈ আছে বাবে দেখুওৱা নাই। যেতিয়া লিপষ্টিক নাথাকে মই ওঠতো গোটেই লগাই দিওঁ, চাৰিওফালে লগাই দিওঁ, তেতিয়া মুখখন সমানে দেখিবলৈ ইমান ধুনীয়া হৈ পৰে, ওঠযোৰো দেখিবলৈ ধুনীয়া হৈ পৰে। আপোনালোকেও তেনেকৈ ব্যৱহাৰ কৰি চাবচোন বাৰু। মই কোৱাৰ দৰে সঁচাকৈ এটা বহুত ধুনীয়া ৰিজাল্ট পাব। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।